কথা কোৱা তুমি যে সেই মোৰফালে চাই যে গাছ থাকি মই তোমাক কাম কৰিবলৈ কৈছো নি নকৰিলে হয় কোনে নকৈছে তোমাক কৰিবলৈ নিজেহে কৰি গাই আছা কথা বেছি কোৱা কাম কম কৰা চিঞৰ-বাখৰটো বেছি দুই এখন কৰিবলৈ পালি একদম যেনিবা ভাৰতবৰ্ষখনৰ গোটেই কামবোৰ তেওঁহে কৰিছে একদম যেনেকুৱাখন কৰিছে এইবোৰ কথা মোক গাড়ী নাথাকিবা দেই এইবোৰ কাক কোৱা মাক কোৱা কি কোৱা কৈ থাকিবা মোক গাড়ী নাথাকিবা এইবোৰ মোৰ আগত আৰু ৰাতিপুৱাৰ পৰাতো তোমাক মই কাম কৰা দেখাই নাই অকল এই বাছডাল লৈ আগৰ পৰা পিছলৈকে কৈ থকাই দেখিছোঁ চবটো নিকিনি খাটিয়ে কৈ আছে মই দেখি আছোঁ নহয় তুমি মোৰ আগত বৰ ধূলি মাৰিবলৈ নাহিবা নাই মচা মুচি থৈ যাওক সব কথা পাতি মোৰ ঢেঁকী চিন্তাহে খাই মাৰিছে ক'তনো দিওঁ জানো চাউলকেইটা কেনেকৈ খুনো নিজৰ ঘৰত ঢেঁকী নহ'লে চব মিছা দেই চব মিছা আজি 2-3 বছৰ পৰা চিঞৰি মই আৰু ঢেঁকী এটা বহাব নোৱাৰিলোঁ আৰু এখনটা কাণ খায়েই নিদিয়ে কোনেও এতিয়া উপায় নাই আৰু লাষ্টত গৈ পেলাই পপুলাৰ ঘৰতে খুন্দিবগৈ লাগিব নুখুন্দো বুলি ভাবিলেও অঁ আপুনি আহিলে ভালে কৰিলে যাওকচোন সেই পপুলাৰ ঘৰপাকে আহকগৈ সেই কাইলৈ ঢেঁকী খুন্দিম সেই কথাটো কি পিঠাগুড়ি খুন্দিম কাইলৈ কথাটো কৈ থৈ আহিবগৈ যাওক মোৰ মানে একদম যাবলৈ মন যোৱা নাই হে মই নাযাওঁ দেই বৰ টান পাওঁ এইবোৰত গৈ এইবোৰ তোমালোকৰ মাইকী মানুহৰ কাম তোমালোকে কৰিবা দেই সেইবোৰ জঞ্জালত মোক নোসোমোৱাবা পাই কি বুলি ক'মগৈ আকৌ মই গৈ পেলাই এনেই বাৰু পিঠাকেইটা খাই ভাল পায় নাই সেইটো কথা কওকচোন সেইটো কথা কওক দেই আজি 2-3 বছৰ মই আৰু ঢেঁকী এটা বহাবলৈ কৈ বহাব নোৱাৰিলা আৰু ন পিঠাকেইটা হ'লে হিচাপ আগত বিহু পিঠা নবনালা যে কি কৰিলা এতিয়া সেই কথাটো ক'বলৈকে যাবলৈ টান পাইছে হা খোৱাত হ'লে এক্সপাৰ্ট তাতকৈ ইমান চিঞৰ-বাখৰ কৰি থকাতকৈ দেখোন ঘৰতে খুন্দিব পা খুন্দনা এটা লৈ পেলাই মিনতি আৰু হেৰি নিকিনি খাটি কৈ দিলেই হয় দেখোন দুইজনী লাগি যাব আৰু মাজে মাজে তুমিও লাগি দিবা কেলেনো ইমান ঢেঁকীটোৰ কাৰণে চিঞৰ-বাখৰ কৰিব লাগে অহাবাৰ এবাৰ মই এটা বনাই দিম যোৱা হ'ব দে বাৰু তই খুন্দিব নালাগে ময়ে ঢেঁকী দিম খালি হেৰি পপুলাৰ ঘৰপাকে এপাক আগে হৈ যা সুধিয়াগে বুলি হেৰি ঢেঁকীটোত হাতত দিয়ে নে খুন্দিবলৈ তই আকৌ মানুহজনী আকৌ হেৰি কি বুলি কয় খেলি মেলি নহয় আকৌ আগতে সুধি ল'লে ভাল নহ'লে কথাটো পাছত আকৌ নিদিওঁ বুলি কৈ দিব আকৌ সেইকাৰণে আগত সুধি আহিবিগৈ আজি তাকে কথাটো হয় কিন্তু এতিয়া তাৰ লগত আমি দল লাগিবলৈ যাম নে পিঠাগুড়ি খুন্দাম মানে আমি পিঠাগুড়িহে খুন্দিম আৰু তাইক গুচি আহিম কোনে তাৰ লগত দল কৰিবগৈ পিছে তাহাঁতৰ ঘৰলৈ মোৰো যাবলৈ মন নাই উপায় নাই আৰু এতিয়া পিঠাকেইটা নহ'লে কেনেকৈ খুন্দিমগৈ আলহী তুলহী আহিলে আকৌ পাছত কিহে চাহ দিম কিনা পিঠাবোৰ যিহে বালি কিনা পিঠাবোৰ আনিবলৈ বৰ কিবা লাগে পাই উপায় নাই যাবই লাগিব ঠিক আছে হ'ব এইবোৰ আৰু কাঠো দেৰিবহে লাগিব এইবোৰ আৰু এতিয়া জুমুতে এইবোৰ চকু হৈ নাথাকে আৰু দেই চকুকেইটাটো আধা দি গ'লে আৰু এইখনে আৰু লৈহে ল'ব যেন পাইছোঁ আৰু এনেও মানুহে দাম চাম নিদিয়ে মই এনেই মিছা মিছিকৈ কষ্ট কৰি বৈহে মই আহে এই মায়ে বাপ ৰ'ব লাগিছে লাগি আছোঁ পিছে বিহু কেনেকুৱা চলিছে কাপোৰ কানি কিনিলাম নাই বজাৰ সমা কিহৰ কাপোৰ ল'ব লাগে এইবোৰ কাপোৰ কানি লৈ থকা মানে এইবোৰ ফুটা মানেহে কাপোৰ লৈ থাকে আমাৰ সেইবোৰ নাই আৰু আমি আৰু কাপোৰখন পাতিলে আৰু সেই কিনিব লাগে বুলি জানো আৰু তাৰ বাদে আমি কাপোৰ কিনি আংকৰি বাংকৰি এইবোৰ খৰচ পাতি কৰি পেলাই সেই সময় নষ্ট নকৰোঁ দেই বিহু বুলি যে কাপোৰ ল'ব লাগিব কাম লিখা আছে এইবোৰ ফকতীয়া মানেহে কাম আমি আকৌ ফকতীয়া খাই নাপাওঁ নহয় সেইটো কথা মানে বাৰু যি কি নহওক পিছে মই আপোনালোকৰ ঘৰ আকৌ সেই ঢেঁকী দোকানহে আহিছিলোঁ পাই কাইলৈ মানে মোৰ পিঠাগুড়ি কেইটামান খুন্দিবলগীয়া আছে আমাৰ আকৌ ঢেঁকী নাই যে সেইকাৰণে মানে আপোনালোকৰ ঢেঁকীটোতে খুন্দিম বুলি ভাবিছোঁ আৰু পিছে সেই ঢেঁকীটো চফা তফা হৈ আছে নাই যদি চফা কৰি থ'বচোন
নিজে নিজে ঢেকি এইবোৰ গোটাই ল'ব লাগে গোটেই মানুহবিলাক আহিব যোৱাৰ পিছত আহি গোটেই ঢেকি খুবলটো চাই গোটেই লেতেৰা কৰি থৈ গৈছে তাৰপিছত মই একদম ৰুকি একদম চব চাফা কৰি মাৰিবলগীয়া হৈছে বেলেগ দিগদাৰ কৰি মাৰে মানুহবিলাকে নিজে যদি ঢেকি এটা আহি গোটাই ল'ব পৰা নাই ইমান বছৰ লোকৰ ঘৰত দিগদাৰ কৰিব আহিব নালাগে নহয় বিহু সময়ত কাৰণ আমাৰ পিঠাগুড়ি খোলা কথা আছে ন কিমান দিগদাৰী হয় সেই নহয় মই আপোনাক খুবলি চাফা কৰিব পৰা নাই আপুনি কথাটো ভুল বুজিছে মই এনে সুধিছিলোঁ যে চাফা হৈ আছে নাই ঢেকিটো নাই যদি মই বোলো চাফা কৰি থৈ যাওঁ এতিয়া গাঁওখনতো এতিয়া ঢেকি নাই অকণ প্ৰব্লেম হয় আৰু আপোনালোকৰ ঘৰটো বাদে চবে আশা কৰে হ'ব বাৰু দিয়ক মই চাফা কৰি ল'ম নিজে বাৰু লেতেৰা কৰি থৈ যাওঁ খালি কাইলৈ পাৰিম নাই সুধিব সেইটোৱে সুধিবলৈ আহিছিলোঁ খুদিবি খালি আকৌ ঢেকি খালটো একদম চাফা হৈ থাকে আকৌ মই সেইটো কিন্তু আগত ক'লোঁ মই যদি কেনেবাকৈ মই এটা ভাই চাউলৰ এটা দানাও দেখিবলৈ হয় নহয় চাই ল'বি আকৌ একদম হাতে চাতে খুন্দি পেলাম আকৌ মই পৰ্যটী মানুহ দেই এজনী কেনেকৈ কৈছে চাওঁ সাধাৰণ ঢেকিটোৰ কাৰণে উপায় নাই কাৰণেহে আহিছোঁ আৰু তোৰ ওচৰলৈ নহ'লে মই এনেকৈও কৰিবলৈ নাহোঁ অ' খুৰী কি কৰিছে দেখা নাই নেকি কি কৰি আছে তাত গৈ আছোঁ অ' নহয় মানে মই এনেই সুধিছোঁ আৰু সুধিব নাপায় নেকি অ' মই মানে একচুৱেলি আপোনালোকৰ ঢেকিটোৰ কাৰণেহে আহিছিলোঁ কাইলৈ মানে আমাৰ মায়ে বোলে পিঠাগুড়ি খুন্দিব সেইকাৰণে মোক মানে পঠিয়াইছে কাইলৈ খুন্দিব পাৰিম নে সেইটোকে সুধিবলৈহে আহিছিলোঁ আৰু মই জানিছোঁ নহয় এনেই অহা মানুহ নহয় পিঠাগুড়িৰ কাৰণে আহিবি মই চব জানো দেখিয়ে আহিব পাৰোঁ মানুহ কোন কি কামত আহিছে কোন কি কামত নাই অহা দৰকাৰ সময়ত চবেই চিনি পায় মোক কেলে তহঁতি ঢেকি এটা বনাই ল'ব পৰা নাই হা তহঁতৰ দেখোন সেই মানুহ ঘৰ এখন বৰ ফুটনি দেখোন একদম ঘৰে দেখোন একদম তহঁতৰ সৰু বোৱাটো দেখোন ফুটনি দেখোন থাকিবই নে এতিয়া এই ঢেকিটো কাৰণে আকৌ আমাৰ ঘৰলৈ আহিবলগীয়া হৈছে নে আকৌ দেখোন আমাৰ ঘৰলৈ বোলে নহয় বোলে তহঁতি বোলে একদম দেখোন লোকৰ আগত দেখোন সেই গেভেটি মাৰি ফুৰা এতিয়া কাম হ'লে ঢেকি কাৰণেহে আহিবলগীয়া হ'ল অ' খুৰী চাওক মই আপোনালোকৰ দল লাগিবলৈ অহা নাই আকৌ দেই জাষ্ট আপোনাক মই কথাটো সুধিছোঁ আপুনি জাষ্ট ভালদৰে ক'ব পাৰে যে খুন্দিবি বা নুখুন্দ আপুনি কি আকৌ ইমান বৰ আদি পৰা অন্তলৈকে কথা শুনাবলৈ আহিছে আপোনাৰ যেনিবা স্বভাৱটোৰ কাৰণে একদম মানে কৈছে নহয় গাত মানুহে দেখিব নাই গম পাইছে নাই মুখখন যেনিবা আপোনাৰ কোনদিন হেৰি নহ'লে আৰু আপোনাৰ এইখন মুখৰ কাৰণেতো উন্নতি নাই ন গাত আপোনাক কোনো মানুহে দেখিব নাই চবেই লেই চেচেই কৰে আহে আৰু যেনিবা ঢেকিটো আছে কাৰণে মানুহে ভালেই হয় বুজিছে নাই আপোনাক কোনেও দেখিব নাই আপুনি নাভাবিব একদম এখন গাঁৱৰ ৰজা বুলি যিখন মুখ একদম মানুহৰ কথা ভালকৈ ক'বই নাই একদম তিনিও তোলা মানে গোটেইজনী বৰ একেবাৰে ঢেকিটো দেখা নাই সোণৰ ঢেকিহে যেনিবা ঘৰটোতো ভগা হওঁতে সীমাকণ যদি কেনেবাকৈ ভাল হ'লহেঁতেনতো মানুহক মানুহ বুলিয়ে নাভাবিলেহেঁতেন সেইকাৰণে ভগৱানে দিয়া নাই আকৌ ঠিকছে পাইছে মছলাটো পাব লাগে মোৰতো গৰম হৈ যায় একদম মানুহবোৰক দেখিলেই মানে ভালে হ'ল আজি পাক কোনো নাহে